हेलो बंधुসকল আজি আকৌ আহিলো আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিও লৈ আজি এই ভিডিওটোত আমি চাম খোৱা বস্তুৰ নাম ঠিক আছে তেন্তে চাও হকচোন প্ৰথম প্ৰশ্নটো আজি মই 10 সেকেন্ড টাইম দিম আপোনালোকে কমেন্ট কৰি জনাবচোন জোতা এযোৰ আছে প্লাস পি এটা আছে তো আপোনালোকে জোৰা লগাই ক'ব লাগে কি বস্তুৰ নাম হ'ব খোৱা বস্তু মই 10 সেকেন্ড টাইম দিছো আপোনালোকে ভাবকচোন কমেন্ট কৰি জনাব ঠিক আছে তেন্তে আজি প্ৰশ্নটো হল এই জোতা যোগ সু বুলি কয় আৰু পি ইয়াৰ উত্তৰটো হ'ব সুপ এই সুপ আমি খাওঁ যে সুপ ঠিক আছে তেন্তে 2 নম্বৰ প্ৰশ্নটো চাওঁ হক কি বস্তু হ'ব পাৰে বাৰু ধৰিব পাৰিছে নে ফটোখন চাই ভাবকচোন বাৰু কমেন্টত জনাব ইয়াৰ উত্তৰটো হ'ব পেষ্ট আৰু ট্ৰি পেস্ট্ৰি কেক ঠিক আছে তেন্তে 3 নম্বৰ প্ৰশ্নটো চাওঁ হকচোন প্লিজ ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ফটোখন দেখি কিবা ধৰিব পাৰিছে নে সহজ একেবাৰে পাৰিব ভাবকচোন অকমান ভাবিলে পাৰিব একেবাৰে সহজ ইয়াৰ উত্তৰটো হৈছে পেন আৰু কেক পেন কেক ঠিক আছে তেন্তে 4 নম্বৰ প্ৰশ্নটো চাওঁ হকচোন ফটোখন দেখিলো ধৰিব পাৰিছে আপোনালোকে কমেন্ট কৰি জনাবচোন ইয়াৰ উত্তৰটো হৈছে ষ্ট্ৰবেৰী মিল্ক শেক ঠিক আছে তেন্তে 5 নম্বৰ প্ৰশ্নটো চাওঁ হক ইয়াৰ উত্তৰটো হ'ব ফিংগাৰ চিপছ আপোনালোকে তো খাইছে চাগে ফিংগাৰ চিপছ ঠিক আছে তেন্তে আজিলৈ এৰিছো ঠিক আছে তেন্তে বাই বাই আকৌ আহিম নতুন এটা ভিডিও